নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি কুচিয়াৰ আঞ্জা বনাম, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। প্ৰথমতে কুচিয়াখিনি ভাজি লৈছোঁ, ইফালে আলু কাটি ল'লোঁ, ইফালে পিঁয়াজ কাটি ল'লোঁ, ইফালে কুচিয়া হৈ ভাজা হৈ গ'ল। ইফালে কুচিয়াখিনি ধুনীয়াকৈ ভাজা হোৱাৰ পাছত ইফালে পিঁয়াজ বহাই দিলোঁ। পিঁয়াজ দিয়াৰ পাছত ইফালে আলু কাটি থৈ দিছিলোঁ ন, আলুখিনি বহাই দিম। আলুৱে পিঁয়াজে এনেকৈ অলপ সময় ভাজিম ধুনীয়াকৈ। মই বাৰু কুচিয়া ভাল নাপাওঁ খাই, আমাৰ বাবুৰ দেউতাকে আৰু বাবুই খাই বিৰাট ভাল পায়, সেইকাৰণে বনালোঁ। আমাৰ ওচৰতে কাটছিল আজি, মাছ কাটবা যায়তো কেতিয়াবা ৰাতি, ওচৰতে পথাৰ আছে নহয়, পথাৰ তাতে কুচিয়া কাটবা গৈছে। সেনেকৈ কুচিয়া এডাল পাওঁতে ধুনীয়াকৈ কুটি বাচি লৈ পেলাই ভাবিলোঁ আঞ্জাকে বনাওঁ, ভিডিঅ'টোও কৰি দিওঁ। এনেকৈ ধুনীয়াকৈ হৈ গ'ল। ইফালে ভেন্দি ভাজিম, ইফালে ভাতকেৰেলা ভাজিম, আৰু সেয়া ভাজা নাখাওঁ বাৰু। ইফালে কুচিয়াৰ আঞ্জা হৈ গ'ল ধুনীয়া। কোনে কোনে কুচিয়া খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবিচোন। তাৰপিছত এতিয়া ভাতো যাম। এয়া ভাত হৈ গ'ল, ইফালে কুচিয়াৰ আঞ্জা, ইফালে পাপৰ, ইফালে জলকীয়া ভাজা, ইফালে কেঁচা পিঁয়াজ, ইফালে আলু ভাজা, ইফালে ভাতকেৰেলা ভাজা, ইফালে ভেন্দি ভাজা, ইফালে কেঁচা বুট। এয়া ভাত।